আমাৰ শৰীৰৰ বাবে বিষাক্ত কেইবিধমান খাদ্য। ১ নম্বৰতে ময়দা, আমাৰ শৰীৰৰ বাবে অপকাৰী। ময়দাৰে তৈয়াৰী যিকোনো খাদ্য অধিক খালে আমাৰ শৰীৰৰ ওজন বাঢ়ে। ২ নম্বৰতে শীতল পানীয় বা কোল্ড ড্ৰিংকছ, আমাৰ শৰীৰৰ বাবে অতি বিষাক্ত, কাৰণ ইয়াত থাকে প্ৰচুৰ পৰিমাণে চেনি আৰু ৰাসায়নিক দ্ৰব্য। যদি দৈনিক সেৱন কৰে তেন্তে শৰীৰত কেঞ্চাৰৰ দৰে জটিল ৰোগ হ'ব পাৰে। ৩ নম্বৰতে ৰঙীন মিঠাই আৰু কেকত কিছুমান ফুড কালাৰ ব্যৱহাৰ কৰা হয়, যিটো মানৱ শৰীৰৰ বাবে ভাল নহয়। ৪ নম্বৰতে মেগী, নুডলছ আদিত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থকা সামগ্ৰী ব্যৱহাৰ হয়, যাৰ ফলত এনে খাদ্য খালে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে। ৫ নম্বৰতে বজাৰত বিক্ৰী কৰা আচাৰ আমাৰ শৰীৰৰ বাবে অপকাৰী, য'ত আচাৰ ভাল হৈ থাকিবৰ বাবে ক্ষতিকাৰক সামগ্ৰী দিয়া হয়। এই আচাৰ খালে পেটৰ যিকোনো সমস্যা, ডায়েৰিয়া আদি হ'ব পাৰে। লগতে চেনি, কেঁচা নিমখ, বেকাৰী সামগ্ৰী, ফাষ্ট ফুড আমাৰ শৰীৰৰ বাবে অতি বিষাক্ত। ধন্যবাদ।